কি কৰি আছিলি ইমান সময়? গাড়ীখন দেখা নাই ইমান লেতেৰা হৈ আছে, অলপতো চাফা কৰিব পাৰ তই। নহয় ছাৰ, মানে মই বাইদেউক কিটচেনত অলপ হেল্প কৰি আছিলোঁ, সেইবাবে দেৰি পালোঁ। মই এতিয়া কৰি আছোঁ। তোৰ কাম আগফালে না পিছফালে? বাকীবোৰ মানুহ ক'ত গ'ল? ক্লাছ 1 ঠিকাদাৰ? সি একো ক্লাছ 1 ঠিকাদাৰ নহয়, সি প্ৰমোদ চলিহাৰ ঘৰত গাড়ী চলায়।